এভৰিৱান, কি খবৰ আপোনালোক সকলোৰে? আৰু মই ৰুদালিয়ে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'টোৰ মাজলৈ। এয়া দেখিছে আপোনালোকে আটা আৰু আটাৰ লগত মিলাই দিছোঁ এয়া কুটি থোৱা পিঁয়াজ। আৰু ইয়াৰে মই কি বনাওঁ আপোনালোকে চাই থাকক, আৰু চাই থাকিলে সকলো গম পাই থাকিব। এয়া হ'ল আপোনালোকৰ যেতিয়া খুব বেছি ভোক লাগে তেতিয়া খাব পৰা এটা ডিছ বুলিয়ে কৈ ল'ব পাৰে। আৰু এয়া চাওক, এই আটাখিনিত মই কুটি থোৱা পিঁয়াজ দিছোঁ। পিঁয়াজ সৰহকৈ দিলে ভাল হয়, গাজৰো দিব পাৰে, বন্ধাকবিও দিব পাৰে, কেঁচা জলকীয়াও দিব পাৰে, কিন্তু মই তেনেকুৱা একো বেলেগ দিয়া নাই, অকল পিঁয়াজে দিছোঁ। নিমখ আৰু পানী দি ধুনীয়াকৈ ঘুলি ঘৰুৱা যিবোৰ মছলা থাকি গৈছে কিবাকিবি বনাওঁতে সেয়া চব দি দিছোঁ, খালি অলপ অলপ, বেছি নহয়। বেছি দি দিলে বেয়া লাগিব। জিৰা গুড়ি, ধনিয়া গুড়ি, ৰেড চিলি পাউডাৰ, কাশ্মীৰী মিৰ্চ পাউডাৰ, মুঠতে যি মছলা আপোনালোকে খায় সকলো মছলা আপোনালোকে এনেকৈ দি ল'ব। দি লৈ পেলাই ধুনীয়াকৈ ঘুটি ল'ব। ঘুটি লৈ বস্তুটো বনালেই হৈ গ'ল। আৰু আপোনালোকে বেছি পনীয়া নকৰিব, পনীয়া কৰিলে মানে ভাঙি যোৱাৰ চান্স থাকে। সেইকাৰণে পনীয়াটো কম কৰিলে ভাল। আৰু পিঁয়াজ যিমান বেছিকৈ দিব সোৱাদ সিমান ভাল হয়, মানে পৰঠাৰ নিচিনাই হয় খাবলৈ। আৰু মই সৃজনক স্কুল যোৱাৰ সময়ত এইটো বস্তু প্ৰায়েই বনাই দিওঁ, বেলেগো দিওঁ, ৰুটি ভাজি, ভজা ভাত, মেগী, মুঠতে ফল মূল কিবাকিবি দি থাকোঁ, কিন্তু তাৰ মাজত সি এইটো বস্তু ভাল পায়। চচ অকণমানো লগতে দি দিওঁ আৰু পেটটোও ভালদৰে ভৰে। এতিয়া কেতিয়াবা আমি ক'ৰবালৈ ওলাই গ'লোঁ, ওলাই যোৱাৰ পিছত আহি পেলাই লৰালৰিকৈ কিনো বনাওঁ, কি নাই, এলাহ লাগে, তেতিয়া আপোনালোকে এইটো বনাই খাব পাৰে। আৰু তাৰপিছত এয়া মই হাই ফ্লেমত টাৱাখন গৰম কৰি ল'লোঁ, আৰু তাৰপিছত তেল অকণমান দি দিলোঁ, ৰিফাইন তেল। তাৰপিছত এইখিনি ইয়াত ঢালি দিছোঁ। ঢালি দিয়াৰ পিছত চামুচ এখনেৰে ধুনীয়াকৈ মই মিলাই ল'ম। এয়া দেখিছেনে, এনেকৈ মিলাই লৈছোঁ মই। আজি অৱশ্যে মোৰ অকণমান লৰালৰি হয়, এনেই মই অকণমান ভালকৈ মন দি বনালে মানে আৰু ধুনীয়া গোল হয়। আজি বেকাতেৰা অলপমান হৈছে, সেইটো মাইণ্ড নকৰিব, মুঠতে খোৱাটোহে কথা। ভোক গুচিলেই হ'ল, খাবলৈ টেষ্টি হ'লেই হ'ল। আৰু অলপমান কিন্তু চচ লৈ ল'ব, তেতিয়া খাবলৈ বেছিয়ে ভাল লাগে। আৰু এয়া চাওক, ইফালে উল্টাই দিলোঁ, আৰু এনেকৈ অকণমান মানে পৰঠাখন যেনেকৈ ভাজিলে ওপৰ ৰঙা ৰঙা হৈ যায়, ঠিক তেনেকুৱা সময়লৈকে ভাজিব। ভাজিলে তেতিয়া সোৱাদটো বেছি হয়, নহ'লে কেঁচেম এটা হেৰি থাকে। আৰু তেলটো অকণমান দিব, নিদিয়াকৈ নাথাকিব, কাৰণ কি তেলটো নিদিলে খাই ভাল নালাগিব। মই এবাৰ এনেকৈ চাইছিলোঁ কম তেলত, কিন্তু ভাল লগা নাছিলে, সেইকাৰণে তেলটো অলপমান মই দিছোঁ। আৰু যোনে তেল নাখায় তেখেতসকলেনো কি কৰিব, উপায় নাই। কিন্তু মই অলপমান তেল খাওঁ যিহেতু মই এনেকৈয়ে বনাওঁ, আৰু খাই তেতিয়া ভাল লাগে। আৰু ইফালে ইয়াত 3খন বনাইছোঁ, আমাৰ ডিয়ানৰ কাৰণে, মোৰ কাৰণে আৰু সৃজনৰ কাৰণে। এখেত যিহেতু নাই, আমি তিনিটাই খাম। এয়া আবেলি সময়ত বনাইছোঁ, মানে সৃজন আহিব টিউশ্যনৰ পৰা, তাৰপিছত সি খাব। সেইকাৰণে তাক মই কৈছোঁ যে মই বনাই থ'ম, তুমি আহি খাবা। এয়া মোৰ 3খন বনোৱা হৈ গ'ল। এনেকুৱা হ'ব কালাৰটো, আৰু আপোনালোকে বনাই চাব, আৰু মোৰ বনোৱাটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।